নমস্কাৰ মাতৃ মনৰ কথালৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইকেইদিন বতৰৰ হাল সলনিৰ কাৰণে আমাৰ শিশুসকলৰ প্ৰায় কাহ চৰ্দি জ্বৰ হোৱা দেখিবলৈ পোৱা গৈছে। আজিৰ ভিডিঅ'টোত মই আমাৰ শিশুসকলৰ চৰ্দি লাগিলে ঘৰুৱাভাৱে কিদৰে ঠিক কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম। আহক তেন্তে আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনালোকৰ অনুৰোধ, এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো হিট কৰি দিবলৈ নাপাহৰিব। আহক এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। চৰ্দি লাগিলে এক নম্বৰতে আপোনালোকে আপোনালোকৰ শিশুসকলক সদায় গৰম কাপোৰ পিন্ধাই থ'বলৈ নাপাহৰিব। বিশেষকৈ হাইনেক চোলা পিন্ধিলে আমাৰ এই চৰ্দি হ'লে এইখিনি বস্তু বুক আৰু ডিঙিত ঠাণ্ডা পাব নালাগে। যদি হাইনেক চোলা পিন্ধাই থয় সেইখিনি বস্তু ঠাণ্ডা কমকৈ পায় আৰু আমাৰ শিশুসকলৰ চৰ্দি সোনকালে ভাল হোৱাত সহায়ক হয়। আৰু ইয়াৰ উপৰি আপোনালোকে আপোনালোকৰ শিশুসকলক মোজা পিন্ধাই ৰাখিবলৈ নাপাহৰিব। আমাৰ শিশুসকলে প্ৰায় মোজা পিন্ধিব নোখোজে, কিন্তু যাৰ ফলত আমাৰ ফ্ল'ৰবিলাক ঠাণ্ডা হৈ থাকে আৰু সিহঁতে ঠাণ্ডা পায়। সেইকাৰণে হাইনেক চোলা আৰু মোজা পিন্ধাবলৈ একেবাৰে নাপাহৰিব। 2 নম্বৰতে আপোনালোকৰ শিশুসকলৰ যদি নাক বন্ধ হোৱা দেখিবলৈ পাইছে, চৰ্দি লাগিলেতো নাক বন্ধ হয়ে, তেতিয়া আপোনালোকে এই নেচিভিয়ন এছটো ব্যৱহাৰ কৰিব পাৰে। এইটো মই মোৰ ছোৱালীজনীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ। এইটো আপোনালোকে আপোনালোকৰ শিশুসকলক ৰাতি শোৱাৰ সময়তো দিব পাৰে বা দিনতো দিব পাৰে। নাকত এটোপা দি দিব, তাৰপিছত চাব আপোনালোকৰ শিশুসকলৰ নাক খোল খাই যাব আৰু সিহঁতে আৰামছে ৰাতি শুব। এই নেচিভিয়ন এছটো 1 মাহৰ পৰা 6 মাহৰ শিশুক একটুপকে দিলে হ'ল, 2টা নাকৰ ফুটা, আৰু 6 মাহৰ ওপৰৰ শিশুক 2 টোপাকে দিনত 4-5 বাৰ দিব পাৰি। ইয়াৰ কোনো ছাইড এফেক্ট নাথাকে। এইটো কেৱল এটা নিমখ পানীহে, এইটো কোনো হাৰ্ম বা হানিকাৰক নহয়। 3 নম্বৰতে আপোনালোকে আপোনালোকৰ শিশুসকলক এই মলমটো লগাবলৈ নাপাহৰিব। ভিক্স বেবী ৰাব, এইটো বহুত উপকাৰী। আপোনালোকে এইটো লগাই চাবচোন। এইটো আমাৰ শিশুসকলৰ কাৰণে বহুত উপকাৰী, কাৰণ এইটোৱে কোনো ধৰণৰ গোন্ধ নাই বা ইয়াৰ লগালে আমাৰ শিশুসকলক কোনো জ্বলা পোৰা নকৰে। ডাঙৰ ভিক্স লগালে জ্বলা পোৰা কৰিব পাৰে, কিন্তু এইটো কেৱল শিশুৰ কাৰণেই বনোৱা হৈছে, গতিকে ইয়াৰ পৰা কোনো ধৰণৰ জ্বলা পোৰা নকৰে। এইটো আপোনালোকে আপোনালোকৰ শিশুসকলক ৰাতি শোৱাৰ সময়ত ডিঙিত, পিঠিত, তাৰপিছত ভৰিৰ তলুৱা, হাতৰ তলুৱাত লগাই থ'ব। দেখিব ৰাতিপুৱা আপোনালোকৰ শিশুসকলৰ চৰ্দি বহুত কমি যাব। গতিকে আপোনালোকে এইটো লগাবলৈ নাপাহৰিব। 4 নম্বৰতে আপোনালোকে আপোনালোকৰ শিশুসকলক মিঠাতেলৰ মাছাজ অৰ্থাৎ মিঠাতেলৰ মালিচ, এইটো আমি আটাইয়ে জানো। আমাৰ মাহঁতেও আমাক এই ৰেমেডিটো ইউজ কৰিছিল। গতিকে আপোনালোকে আপোনালোকৰ শিশুসকলক মিঠাতেলৰ মালিচ কৰিবলৈ নাপাহৰিব। মিঠাতেলৰ মালিচ বুলি ক'লে কেৱল মিঠাতেল নহয়, মিঠাতেলৰ লগত আপোনালোকে নহৰু দিব আৰু আজৱাইন দিব। এই নহৰু, আজৱাইন আৰু মিঠাতেল এই 3বিধ বস্তু লৈ গৰম কৰি চেঁচা হ'লে সেই তেলখিনিৰে আপোনালোকে আপোনালোকৰ শিশুক ৰাতি ভৰিৰ তলুৱা, হাতৰ তলুৱা, পিঠি, বুকতো দিব, কিন্তু বুকত মালিচ নকৰিব, কেৱল তেলটো লগাই থ'ব। দেখিব এইটো আপোনালোকক বহুত সহায় কৰিব আৰু আপোনালোকৰ শিশুসকলৰ চৰ্দি কমি যাব। এই তেলটো কেনেকৈ বনাই তাৰ ওপৰত মই ভিডিঅ' অতি শীঘ্ৰে পষ্ট কৰিম, আপোনালোকে চাবলৈ পাৰিব। 5 নম্বৰতে আপোনালোকে আপোনালোকৰ শিশুসকলক গাখীৰ খুৱাই থাকিবলৈ নাপাহৰিব, বিশেষকৈ মাকৰ গাখীৰ। মাকৰ গাখীৰ খুৱাই থাকিলে আমাৰ শিশুসকলে দুৰ্বল হোৱাৰ পৰা ৰক্ষা পোৱাৰ লগতে মাকৰ গাখীৰে আমাৰ শিশুসকলক বহুত বেমাৰৰ পৰা ৰক্ষা কৰে। গতিকে আশা কৰোঁ এই 5টা টিপছ আপোনালোকে এপ্লাই কৰিব আৰু আপোনালোকৰ শিশুসকলৰ চৰ্দি অতি সোনকালে ভাল কৰিব বুলি মই আশা কৰিছোঁ। আজিলৈ আহোঁ। যদি ভিডিঅ'টি চাই ভাল লাগিছে প্লিজ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।